বৰ্তমান কোভিড-19 ভয়াৱহতাৰ বাবে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি ৰখা হৈছে। ইণ্টাৰনেটৰ সহায়ত অনলাইন যোগে পাঠদান কৰি থকা হৈছে। কিন্তু স্মাৰ্টফোন ইণ্টাৰনেটৰ সুবিধা নথকা ছাত্ৰ সমাজ এই সুবিধাৰ পৰা বঞ্চিত থাকিব লগা হৈছে। তেনে পৰিস্থিতিৰ সময়তে দুজন লোকৰ প্ৰশংসনীয় কাৰ্যশলাপ ল'বলগীয়া। লখিমপুৰ জিলাৰ হাঁহচৰাৰ ৰূপক হাজৰিকা আৰু দিব্য হাজৰিকাৰ নামৰ দুজন যুৱকে অঞ্চলটোৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক সামাজিক দূৰত্ব বজাই ৰাখি বিনামূলীয়াকৈ পাঠদান কৰি অঞ্চলটোৰ দুখীয়া ছাত্ৰ সমাজক সকাহ দিছে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপক হাজৰিকা। মই দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকী ছাত্ৰ। আমি যিহেতু এতিয়া লকডাউন চলি আছে, গতিকে আমি এই লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি যিসকল ছাত্ৰ ছাত্ৰীয়ে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ ঘৰত ইণ্টাৰনেটৰ সুবিধা নাই বা এণ্ড্ৰইডৰ সুবিধা নাই, সেইসকলক বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰিছোঁ। লগতে ইয়াৰ দ্বাৰা অসমৰ প্ৰত্যেকজন মেধাৱী ছাত্ৰ ছাত্ৰীক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ ঘৰৰ ওচৰত যিসকল দৰিদ্ৰ ল'ৰা ছোৱালী আছে, যিসকলে অনলাইন এডুকেশ্যনৰ পৰা বঞ্চিত হৈছে, অথবা যিসকলৰ ঘৰত ইণ্টাৰনেটৰ সুবিধা নাই, সেইসকলক ঘৰে ঘৰে গৈ এটা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ছাত্ৰ ছাত্ৰীসকলক যাতে আগুৱাই নিয়াত সহায় কৰে, তাৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগতে যিহেতু লকডাউন, গতিকে সকলো ছাত্ৰ ছাত্ৰীক অথবা সকলো অসমবাসী ৰাইজক ঘৰতে থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাওঁ। ধন্যবাদ। মোৰ নাম শ্ৰী ড19 হাজৰিকা। মই দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ এজন ছাত্ৰ। আমাৰ গাঁৱৰ অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, সেইসকলক যি অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈছে, তেওঁলোকক মোৰ সতীৰ্থ ৰূপক হাজৰিকা আৰু মই এখন ওচৰৰ অংগনবাদী কেন্দ্ৰত কেইদিনমানৰ যথোপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰিছোঁ হওক, আৰু যিসকল এতিয়াও ছাত্ৰ ছাত্ৰী আমাৰ লগত যোগাযোগ কৰিব পৰা নাই, সেইসকলক আহি আমাৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু অসমৰ বিভিন্ন প্ৰান্তত যোনসকল মেধা ছাত্ৰ ছাত্ৰী, তেওঁলোকক এইদৰে দুখীয়া দৰিদ্ৰসকলক শিক্ষা ক্ষেত্ৰত আগুৱাই নিবলৈ অনুৰোধ জনালোঁ। আৰু দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে, সেইবাবে আমি সকলোৱে এই মহামাৰী কৰোণা সন্ত্ৰাসৰ পৰা শিক্ষাক কেতিয়াও আঁতৰাই ৰাখিব নালাগিব। সেয়েহে আমি এই প্ৰচেষ্টা। ষ্টুডিঅ'ৰ পৰা মই বিপিন বসুমতাৰী আৰু আপোনালোকে চাই আছে NT নিউজ অসম নৰ্থ ইষ্ট।